Welcome to my YouTube channel উৎপল ব্লগাৰ। আজি এটা আপোনালোকৰ আগত বহুত ধুনীয়া মন্দিৰ দেখাবলৈ গৈ আছোঁ। আহকচোন উপভোগ কৰোঁ। হয়, নমস্কাৰ। আমি আহিলোঁ কাচিজান মন্দিৰলৈ। কাচিজান জংঘলৰ মাজত এইটো মন্দিৰলৈ আহিলোঁ আৰু মন্দিৰৰ কিছুমান দৃশ্য দেখাম। ইয়াত সকলো ধৰণৰ মানুহ, অসমীয়া, খ্ৰীষ্টান, মুছলিম, বুদ্ধি, বহুত ধৰণৰ পূজাৰী আৰু বিভাগ বেলেগ বেলেগ আপোনালোকৰ কেনেকুৱা হয় দেখুৱাম। আৰু আমি গৈ আছোঁ চাকি বাতি জ্বলাবৰ কাৰণে। প্ৰত্যেকৰে হেৰিটো বেলেগ বেলেগ, চাওঁ কেনেকুৱা কি আৰু আপোনালোকৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা লাগে ভিডিঅ'টো, উপভোগ কৰিব। মানুহ লগ পালোঁ, চাওকচোন। জিলাং আৰু তুমি আৰু জিলাং আৰু কোন আহিছে? অৰুণা আহিছে। আচ্ছা আচ্ছা। জিলাঙৰ লগত কোন আহিছে আৰু জিলাং? আচ্ছা আচ্ছা আচ্ছা, ভাল লাগিলে দেই, জিলাঙক লগ পালোঁ আজি। মন্দিৰত চাকি জ্বলাবলৈ আহোঁতে জিলাঙক লগ পালোঁ, ভাল লাগিলে। জিলাঙৰ পাছত আকৌ কথা পাতিম বাৰু। এইবল চাকি জ্বলালোঁ। চাকি জ্বলালা নাই জিলাং? নাই জ্বলোৱা? অঁ, চাকি জ্বলাই লওঁ, তাৰপাছত আকৌ লগ পাম, জিলাঙৰ লগত কথা পাতিম বাৰু অলপ পাছত। যোৱা বছৰৰ দৰে এইবছৰো আমাৰ তেনেকৈ চাকি জ্বলোৱা হৈছে। আমাৰ লগত আছে প্ৰাঞ্জলৰ এটনি আৰু আমাৰ ছোৱালী। তেনেকৈ আহিলোঁ আৰু পূজা কৰোঁ। পূজা কৰি আৰু বাকী মন্দিৰবিলাক অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। আপোনালোকে চাব, প্লিজ ভিডিঅ'টো চাব কেনেকুৱা হয়। আমি আৰু পূজা কৰি লওঁ, আকৌ লগ পাই আছোঁ। আমাৰ লগত আছে এই এজন দেও। তেখেতৰ পৰা অকণমান চমুকৈ জানিবলৈ চেষ্টা কৰিম যে কিমান বছৰ হৈ গ'ল ইয়াত মন্দিৰটো স্থাপন কৰা, আৰু দেৱে চমুকৈ জনাব। দেও, আপুনি অকণমান জনাওক। আমাৰ মানে এইটো 2001 চনৰ পৰা হেৰি হৈ আছে, আমাৰ স্থাপিত হৈ আছে। এতিয়া ইয়াত মানে 6টা ধৰ্ম আছে। 6টা ধৰ্ম আমাৰ এতিয়া ধৰ্মকেইটাৰ নাম কৈ দিব। বুদ্ধ, জিজ, ডাঙৰীয়া মানে এতিয়া আমাৰ থলৰ ডাঙৰীয়া আৰু ডাঙৰীয়া সেইখিনি সকলোখিনি 6টা ধৰ্ম আমাৰ আছে। যীচু আছে। পটককৈ মনত নপৰিছে তাৰমানে, পাহৰি থকা হৈছে কিবা এটা। তেনেকৈ 6টা ধৰ্ম 6টা একেলগতে মানে এক হৈ আছে আমাৰ। তেতিয়া এই গোটেইখিনি আমি 26 জানুৱাৰীৰ দিনা আমি গোটেই সকলোখিনি দেৱী দেৱতাৰ লগত আমি এক হ'বলৈ বিচাৰোঁ। সেইকাৰণে মানে আমি সকলোখিনি 26 জানুৱাৰীৰ দিনা আমি প্ৰতিষ্ঠাপক আমি কৰোঁ। সেইখিনি সকলো দেশ বিদেশৰ পৰাও আহে ইয়াত, এই ডাঙৰীয়া স্থানত সেৱা কৰে। তেওঁলোকে কি পাইছে কি নাপাইছে সকলো মানে দুখ বিপদতো কিছুমান আজি মানে সকলোবিলাক আহিছে। দেও, ভূত, বিকাশ, ভাল বেয়া সকলোবিলাক আহিছে। আমি সকলোকে এক কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে আমি সকলোৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। ইয়াকে কৈ ঠিক আছে। ভাল লাগিলে আমাৰ দেউলৰ লগ পাই। জংঘলৰ মাজে মাজে গৈ আছোঁ। পৰশুৰাম কুণ্ড আছে, চাবলৈ গৈ আছোঁ। পৰশুৰাম কুণ্ড মন্দিৰ আছে, চাবলৈ জংঘলৰ মাজতে গৈ আছোঁ। আহিলোঁ পৰশুৰাম কুণ্ড মন্দিৰ ভিতৰতে আছে মূৰ্তি, আৰু দেখাই আছোঁ আপোনালোকৰ আগত। অকণমান বেক কেমেৰা দি দেখাই আছোঁ। আৰু এইফালে মানুহ চব নাই, বহুত মানুহ ইফালে আছে। হয়তো ভালকৈ আৱাজ শুনি নাপাব পাৰে, তথাপিও অকণমান দেখাইছোঁ, বেক কেমেৰা দি দেখাইছোঁ। এয়া পৰশুৰাম কুণ্ডৰ ভিতৰৰ দৃশ্য অকণমান দেখাইছোঁ বাৰু। পূজাৰ কৰে ধুনীয়া কৰি। কিবা আছে যদি আপোনালোকৰ আহিব পাৰে, জ্বলাব পাৰে, দিব পাৰে ইয়াত। এয়া পৰশুৰাম ভিতৰৰ দৃশ্য, বাকী দেখাইছোঁ বাৰু অন্য। জুবিন গাৰ্গৰ কণ্ঠেৰে মানস ভাগ্য। মানুহবিলাক বহুত মানুহ আহিছে ইয়াত চাবৰ কাৰণে। আপুনি ৰছী দিয়ে
অঁ অঁ হয় হয় তেতিয়া ঠিক আছে বাৰু এভাৰেষ্টত এতিয়া 71 চলি আছে আচ্ছা আচ্ছা নহয় ইয়াত বহা তেনেকৈ এনেকৈ ৰছী ফচি দিয়া বহা হা 21 বছৰ হৈছে অঁ 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 ইমান দিন এইটো 2000 চন মানৰ পৰা দিয়া আছে না দাদা অঁ দাদা অকণমান কওকচোন ইয়াৰ বিষয়ে পশ্চিম কুণ্ড কেনেকুৱা আছিলে এনেকৈ কওক পৰশুৰাম কুণ্ড আগত এখন স্থাপিত কৰিছিলে এখন স্থাপিতটো মানে সৰু বুলি মন্দিৰ ভাঙি দিয়া হ'ল হয় ভাঙি দিয়াৰ পিছত নতুনকৈ আকৌ নামচাই পাই এজন বিশ্বকৰ্মা তেওঁৰ নাম শনি তেওঁ বিশ্বকৰ্মা সিহঁতৰ বোলে উপাধিটোৱে বোলে বিশ্বকৰ্মা তেওঁক মই লগ পাই লৈ আহিলোঁ আনি তেওঁ এই মানে মহাপুৰুষ পৰশুৰাম পিতা মাতা বুলি ক'ব লাগে তেওঁক স্থাপিত কৰি বনাই মেলি থৈ গ'ল আৰু গৃহস্থই মোক যি বছৰে তেওঁ মানে থৈ গৈছে সেই বছৰে মোক মানে ইয়াত মানে চমজাই দিয়া হ'ল মই আজিলৈকে মানে আহিয়ে থাকোঁ ঠিক আছে ভাল লাগিলে দাদা দেই এই বিষয়ে অকণমান জনালোঁ আহোঁ মই প্ৰত্যেক শুকুৰবাৰে আহোঁ অঁ 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 শুকুৰবাৰে হয় ইয়াত সদায় মানুহ থাকেই মানুহ সমাগম হয় মই থাকে তাৰমানে প্ৰত্যেক শুকুৰবাৰে মই পূজা কৰিবলৈ আহোঁ অঁ হয় ঠিক আছে ভাল লাগিলে দেই দাদা আচ্ছা হয় মন্দিৰটো আহিলোঁ বহুত ভাল লাগিলে আৰু বহুত মানুহ আপোনালোকে নাই অহা যদি এবাৰ আহক ইয়াত সকলো ধৰণৰ মানুহ আহিব পাৰে আৰু প্ৰত্যেকে খ্ৰীষ্টান হওক মুছলিম অসমীয়া আদিবাসী কোনো বিহাৰী মাৰোৱাৰী পঞ্জাৱী বুলি কোনো কথা নাই মানুহবিলাক খুব আহিছে আৰু প্ৰত্যেকে সেৱা কৰিছে আৰু প্ৰত্যেকৰে মূৰ্তি আছে মই আপোনালোকৰ আগত অকণমান দেখাম যে সিহঁতৰ প্ৰত্যেকৰে মূৰ্তিবিলাক অকণমান দেখাম বুলি ভাবিছোঁ আৰু চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে আৰু সিহঁতৰ পৰা অকণমান কিছুমান কথা জানিবলৈ চেষ্টা কৰিছোঁ হয় ইমান ভালধৰণে ভিডিঅ' বনাব নাজানিলোঁ তথাপিও প্লিজ এবাৰ চাব কেনেকুৱা হয় আৰু বাকী মানে মন্দিৰটোৰ বিষয়ে ক'বলৈ ভাষা নাই আৰু মন্দিৰটো আছে কাকপথাৰৰ পৰা অকণমান আহিব লাগিব কাচিজান ইজাপ বুলি কয় কাচিজান জংঘল সেইটো মই দেখিছোঁনে চাৰিওফালে জংঘলৰ মাজতেই মূৰ্তিটো আৰু মূৰ্তিটো 21 বছৰ হ'ল মূৰ্তি মানে এইটো মন্দিৰটো 21 বছৰ হৈ গ'ল পুৰণা হৈছে আৰু আমি যোৱা বছৰ আহিছিলোঁ এবাৰ আহিছোঁ খুব ভাল লাগিলে আৰু আপোনালোকে নাই অহা যদি প্লিজ আহক মই সেই অনুৰোধ কৰিছোঁ আৰু বাকী দৃশ্যবিলাক দেখাম বাৰু আমাৰ লগৰবিলাক তালৈ গ'ল আমিও যাওঁ তথাপিও আমি দুই এষাৰ কথা অকণমান আপোনালোকৰ আগত জনাবৰ কাৰণে চেষ্টা কৰিলোঁ প্লিজ চাব মন্দিৰ মই সেইটো ভিতৰলৈ ভালকৈ নাযাওঁ জোতা পিন্ধি ইয়াৰ পৰা অকণমান জুম কৰি দেখাইছোঁ আৰু মানুহ বহুত সোমাই আছে সেইকাৰণে নাযাওঁ ভিতৰলৈ আৰু বাকী দেখাবলৈ চেষ্টা কৰিছোঁ মানুহ অহা আগমন হৈছে এতিয়া বৰ্তমান 10 বাজিলে আৰু মানুহবিলাক চব নাই ইমান ডবল আহিলে মানুহ বহুত ধৰণৰ মানুহ এইফালে মন্দিৰ আমি সেৱা কৰিছিলোঁ আৰু এইফালে ধুনীয়া কীৰ্তন আৰু ভাগৱত পঢ়ি আছে বহুত ধৰণৰ মানুহ আৰু এইফালে আছে মেইন মন্দিৰ এইফালে চবফালে মানুহ এইফালে আমি জংঘল ওলাই আহিলোঁ আৰু বাকী দৃশ্য অকণমান দেখাইছোঁ আৰু পানীৰ তলত আছে মূৰ্তি শ্ৰীকৃষ্ণ আৰু আপোনালোকে চব অকণমান দেখাইছোঁ বাৰু পিছফালৰ পৰা দেখাইছোঁ এইয়া পিছফালে একদম মজা কৰি আছে এই কেমেৰাদি দেখাইছোঁ আৰু মানুহবিলাক বহুত ধৰণৰ মানুহ সেইকাৰণে বেছি অকণমান দেখাইছোঁ আৰু তেনেকৈ পানীৰ মাজৰ শ্ৰীকৃষ্ণ মাছৰ ওপৰত মাছৰ মুখৰ ওপৰত মানুহবিলাক চব কিমান ধৰণৰ মানুহ আহিছে আৰু আপোনালোকে নাই অহা যদি প্লিজ এবাৰ আহক দেই কাকপথাৰ জংঘলৰ মাজত আছে মন্দিৰটো ভিতৰৰ দৃশ্য ভিতৰলৈ সোমাম বুলি ভাবিছিলোঁ বহুত ভিৰ তাতে চাওঁ কেনেকুৱা কৰিব পাৰে কিমান ভিৰ মানুহবিলাক চব একদম ভিৰ অকণমান চাওঁ বাৰু সোমাই চাওঁ কেনেকুৱা কি হয়
গুফাৰ ভিতৰত আছে মন্দিৰটোৰ মূৰ্তি আছে আৰু গুফাৰ ভিতৰত চব ইমান মানুহ ভিৰ মুখৰ এয়া গোপৰ ওপৰৰ মূৰ্তি মূৰ্তিজনৰ নামটো গুৰু নানকৰ মূৰ্তি বহুতেকে পূজা কৰিলে তলৰ পৰা আপুনি দেখাইছোঁ বাৰু আপোনালোকক অন্য তালৈ গৈ আছো গুফাৰ ভিতৰত আন্ধাৰ চক ফ্লাছ লাইট জ্বলাই মেলি গ'লো খুব আন্ধাৰ চক দেখ কেমেৰা কেনেকুৱা লাগিছে ঠিক আছে আকৌ ইফালে আকৌ মানুহ বহুত ভিৰ ওপৰলৈ গৈ আছো ওপৰলৈ আপোনালোকৰ অনুভৱ হৈছে নাই নাজানো বহুত ওখ মানুহবিলাক চব কেনেকৈ খোজকাঢ়ি গৈছে এয়া অন্য এটা মূৰ্তি গৌতম প্ৰত্যেক ধৰণৰ বহুত ধৰণৰ মূৰ্তি আছে ইয়াত জাতি জনগোষ্ঠী বুলি প্ৰত্যেকে আহিব পাৰে মুছলিম খ্ৰীষ্টান বুদ্ধিষ্ট প্ৰত্যেক মূৰ্তি আছে আৰু মূৰ্তিবিলাক অকণমান দেখাইছোঁ ওপৰৰ পৰা চব মানুহবিলাক কিমান ওপৰত আছে মন্দিৰটো এতিয়ালৈকে সোমোৱা নাই ওপৰতো সোমাবই নোৱাৰি বহুত ভিৰ দেখিছে কাৰণে আমি লাইন পাতি থাকিবলগীয়া যাবই নোৱাৰে যাবলৈ ৰাস্তা নাই কেনেকুৱা ভিৰ যাবৰ কাৰণে ৰাস্তা নাই ৰাস্তা নাই ওপৰৰ মূৰ্তিটো দেখাব লাগিব আপোনালোকক অকণমান ইমান ভিৰ আৰু ইয়াৰ ৰাস্তা নাই মানে এটাই ৰাস্তা ওলাবৰ কাৰণে সেইকাৰণে বহুত ভিৰ অকণমান দেখালোঁ বাৰু ৰাস্তাটো বন্ধ ভিৰ সেইকাৰণে আকৌ অন্য তললৈ গৈ আছোঁ এয়া মুছলিম সম্প্ৰদায়ৰ আল্লাহৰ মূৰ্তি আপোনালোকৰ আগত দেখাইছোঁ আল্লাহৰ মূৰ্তি আৰু দেখাই আছোঁ বাৰু খুব ধূপকাঠি চাকি বাতি আন্ধাৰ খুব ধোঁৱা এয়া পৰশুৰামৰ মূৰ্তি এয়া আছে গণেশৰ মূৰ্তি গণেশ বাবাৰ মূৰ্তি এয়া মন্দিৰটোৰ তলৰ পৰা দেখাইছোঁ তলৰ পৰা ওপৰৰ দৃশ্য চাওক এজোপা গছৰ ওপৰত একেবাৰে গছজোপাৰ ওপৰত আছে গছজোপাৰ তলত মন্দিৰটো গছজোপাৰ মানে একদম ওপৰলৈকে আছে গছজোপাৰ হ'ল দাচালি গছ আৰু মানুহবিলাক চাওক না আমি খুব বেছি আধা ঘণ্টা হ'ল আমি মন্দিৰটোৰ ভিতৰত সোমোৱা আধা ঘণ্টাৰ ভিতৰতে মানুহ ইমানেই ভিৰি সোমাব কৰোঁ আৰু আছে ইফালে শিৱলিংগ ইয়াত ইমান সবল মানুহ কেমেৰা একদম ওপৰৰ পৰা দেখাইছোঁ ভিতৰলৈ ওচৰলৈ যাবলৈ সম্ভৱেই নহয় সম্ভৱে কৰিব নোৱাৰি এনেকেই দেখালোঁ আপোনালোকৰ আগত আৰু কিবা ধৰণৰ মেলা ধৰণৰ বহুত ধৰণৰ বস্তু কেনেকুৱা ধৰণৰ কি বস্তু ইমান মানুহ আছে বহুত ধৰণৰ বস্তু বিক্ৰী কৰা হৈছে আৰু আপোনালোকে নাই অহা যদি আহিব আকৌ অহা বছৰ পাব এবছৰ গ'ল আজি আৰু ভিডিঅ'টো অলপ দীঘল হ'ল এইখিনিলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব